তো বন্ধুসকল 2024 আৰু 25 চনৰ ভোটাৰ তালিকা কেনেকৈ ডাউনলোড কৰিব আজিৰ ভিডিঅ'টোত কম আপোনালোকক সম্পূৰ্ণ। তো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তো ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। ভোটাৰ লিষ্ট ডাউনলোড কৰিবৰ কাৰণে বন্ধুসকল আপোনালোকে আহিব লাগিব গুগলত। ঠিক আছে, ইয়াতে চাৰ্চ কৰিব ভোটাৰ লিষ্ট ডাউনলোড আছাম। ঠিক আছে, পোনপ্ৰথমে যিটো লিংক আহিব চাওক, চিফ इलेक्ट्रल ऑफिसर असम। तो PDF इलेक्ट्रल्स व्यू डाउनलोड। ठीक है, तो PDF इलेक्ट्रলত क्लिक करें। तो ইয়াতে আপোনালোকে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰিব। ঠিক আছে, ভোটাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্চ ইন ইলেক্ট্ৰল PDF ইলেক্ট্ৰল 3 নম্বৰটো যিটো আছে PDF ইলেক্ট্ৰলছ নিউ ভোটাৰ লিষ্ট লোকছ ইলেকশ্যন। তো ইয়াতে মই ক্লিক কৰি দিছোঁ। তো PDF ইলেক্ট্ৰল ফৰ দ্য ইয়াৰ 2024-25 ইয়াতে আপোনালোকে পাব ভোটাৰ লিষ্ট নিউ। তো এনেকৈ লোডিং হ'ব অলপ সময়। তো মই মোবাইলত দেখুৱাই আছোঁ। তো বন্ধুসকল চাব পাৰিছে আপোনালোকে এনেকৈ ধৰণে আহিব। আছাম আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ইয়াতে কোনটো ডিষ্ট্ৰিক্টৰ হয় তথ্যবোৰ মই দিছোঁ। এন এছেম্বলি বিলাসীপাৰা, কিছু লেংগুৱেজ এছামিজ। তো ইয়াতে আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। কেপচাৰ ফিল কৰাৰ লগে লগে বন্ধুসকল চবখিনি ভোটাৰ লিষ্ট ইয়াতে আহি যাব। আপোনালোকক যিটো ভোটাৰ লিষ্ট লাগে সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে। মই এইটো ডাউনলোড কৰিব। ঠিক আছে, আপোনাৰ নিজৰ ভোটাৰ লিষ্ট আপোনাৰ ডিষ্ট্ৰিক্ট ভিলেজ। তো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ফটো নাহিব, কিন্তু এইখন ছেম বাট ফটো নাহিব ইয়াতে, কাৰণ ফটোটো অলপ বেলেগ ধৰণৰ অনলাইনত এইটো ফটো নিদিয়ে। ঠিক আছে, তো এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে আপোনাৰ নিজৰ ভোটাৰ লিষ্ট। ঠিক আছে, আপোনাৰ ডিষ্ট্ৰিক্টৰ, ঠিক আছে, আপোনাৰ পঞ্চায়তৰ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় অসম।